দে না কি হলো এজনী কেলে লাগি ফুৰিছ পাছে পাছে 300 টকাহে দে না মই কি চাকৰি গৈ 300 টকাহে মই এনে এতিয়া উলিয়াই দি দিম তোক 300 টকাটো তই দেখোন নিজুত মইনা আঁচনি পাৱে অহো তই এতিয়া আঁচনিৰ ওপৰত চকু দিলি মইনা আঁচনি মোৰ পইচা দেই সেইকেইটাত তই চকু নিদিবি কিবা পইচা পঢ়িবলৈহে দিছে চৰকাৰে দে না কেলে লাগে তোক কেলে লাগে মোৰ লগৰ যে পিঞ্চি তাই বাৰ্থডে আছে তাইজনীকতো মই দেখিবই নোৱাৰো একদম মানে চকুৰ আহি নাহে একদম তইহে যাবা কিবা মোৰ লগৰ আকৌ তোৰ লগত তাৰপিছত তোৰ লগত তই দে আকৌ বাৰ্থডে গিফ্ট মই কি কেলে দিম তুমি খালা নাই আমনি লাগিছে ঘৰত থাকি থাকি কলেজো বন্ধ হৈ আছে ক'ৰবাত নিবা নেকি বাইকত তেল নাই হ'ব দিয়া মই তেলৰ পইচা দি দিম কেলে মই নিজুত মইনা আঁচনি পোৱা নাই নেকি তাত পইচা সোমাই নহয় মাহে মাহে আছে মোৰ ঠিক আছে ক'ত নিবা অ'কে কাইলৈ যাম দেই ঠিক আছে মই এতিয়া পইচাটো পঠাই দিছোঁ ৰ'বা পগলা নেকি এনেকৈ মনে মনে চোৰ নিচিনাকৈ কথা শুনি আছোঁ যে তই বয়ফ্ৰেণ্ডক পইচা দিবলৈ থাকে মোক খালে 300 টকা এটা দিবলৈও নাথাকে হয় নাই তুমি তোক কেলে দিম মোক সি খুৱাবলৈ নিব সেইকাৰণেহে দিম কিবা তই মাক দিয়া কৰি দিমগৈ পগলা এনেই কৈছোঁ এই কি হ'ব তহঁতৰ দুজনী আকৌ কাজিয়া লাগিব হ'লেই নে কিমান লাগিব 200 টকা দিলে নহ'ব 300 টকা লাগিব তাইনো তোক কিবা কি গিফ্ট দিছিলে কাপ এটাহে 100 টকীয়া দিছিলে হ'ব দে তই এবাৰ কাপ এটা দি দিবি 100 টকা নহ'ব মোক 300 টকা লাগিব হ'ব দে 200 টকা দিম হ'বনে নহ'ব মই ক'ৰ পৰা পাওঁ বাৰু পইচা তই দিবই লাগিব 300 টকা হ'ব দে হ'ব দিবি দিবি কিয় তহঁতৰ দুজনীৰ পৰা উপায় নাই আৰু দিনৰ দিনটো ইমান কাজিয়া কৰি থাক এই বাইক ভনীয়ে কাজিয়া লাগিছে আকৌ ভাঙিব ইহঁতৰ লগত লাগি দিলে মোৰ কাম নহ'ব দেই মই ঘৰলৈ যাওঁ একো নাই হোৱা দেখিছেনে আৰু কথা লগাবি কিবা এটা হ'বহে লাগে হ'ব মোৰ ৰচোন তই যে মোৰ পৰা পইচাটো ল'বি এতিয়া মোক ঘূৰাই দিব লাগিব দিম দে মোৰ পৰা ঘূৰাই দিবি তই মায়ে অৰুণোদয় আঁচনি পাব নহয় তাৰপৰা দি দিম আকৌ তই মাৰ পৰা পইচা উলিয়াই দিব লাগিব মই আকৌ খুজিব নোৱাৰো হ'ব দে মই খুজি দিম মা শপত শপত তহঁত দুজনী কিহৰ পইচা কথা হিচাপ কৰি আছ ইমানকে নাই একো নাই হোৱা মা